Judiciary Court athengno mamat lawyer mate Advocate Bar Association Senior Pen Junior Advocate hini fraction ke do kok pen jo Court athengno mamat hur chodu Junior Advocate Group and Perangkia Mayalong Lam Take Tan Ponti Senior Atum Junior Advocate Atumapan Lapuan our side Kipi Ponpeda Jo Advocate Bar Association Pridaksi Ako Akini Budi Seng Ponanji Pusi Kehang Padopo Ate Junior Advocate Atumapan Bar side Case Patu Endulongli Lapen Junior Atumapan Petitioner Asai Amo Anta Claim Dulonglu Tangde BALLB Pass Statement Ladak Practical Apan Patarli Chi Apan Anta Bar side Patu Endulongli Lapen Lapusonsi Bar Association Pen Nimkan Po Anba Practical Claim Long Det Ansi Isi Hini Senior Advocate Pen Chirapsi Case Tami Dengdulong Chotipu Lamte Heihu Junior Lapen Senior Lamte Kachetonte Do Koksi Lam Kachihili Asai Alam Armung Do Koklo Tangte Junior Advocate Atum Anin Kehang Alam Kaninje Arju Iksina Tente ami AIB pass kora ba ami enrollment kora to amar mূল্যই নাই গতিকে আমি এই সংবাদ মেল জৰিয়তে আমি জনাই দিব বিচাৰিছো যে আজি ইয়াত এই বৰ্তমানৰ সেলফ ষ্টাইল প্ৰেসিডেন্ট বা সেক্ৰেটাৰী তেওঁলোকৰ নেতৃত্ব লোৱা সকলোকক যে এসপ্তাহ ভিতৰত আমি টাইমলাইন দিছো যদি এসপ্তাহ ভিতৰত আমাৰ দাবী হৈ গ'ল যে অতি শীঘ্ৰে যিবোৰ সিদ্ধান্ত লৈছে বাতিল কৰিব লাগে দুই নম্বৰ কথা হ'ল যে অতি শীঘ্ৰে জেনেৰেল মিটিং পাতি নতুনকৈ কমিটি বনাব লাগিব তিন নম্বৰ কথা হ'ল যিসকল নতুনকৈ ইয়াত প্ৰেক্টিছ কৰিব আহা যুৱ যুৱতী বা ওকালতি কৰিব আহা তেওঁলোকক যাতে 2 বছৰ বা 5 বছৰ এটো আমি কিতা মানি ল'ব এটো বাতিল হ'ব লাগিব আৰু সকলোকক যাতে সমান এটা দৃষ্টি চাই যাতে মাহিমা চুকুতি নাচাই এইটো আমাৰ দাবী 4 নম্বৰ কথা হ'ল যে বৰ্তমান যোনটো কমিটি ভংগ হৈ গ'ল এইটো কমিটি যাতে এডহক কমিটি বনায় আৰু এডহক কমিটিত যাতে পূৰ্ণবোৰ কমিটিবোৰ এডহক কমিটিত যাতে নাথাকে এইটো আমাৰ দাবী তাৰ মানে যেটো বাৰ এছ'চিয়েশ্যন আপোনালোকৰ সেই এছ'চিয়েশ্যনৰ সংগঠনৰ কিবা ইলেকশ্যন এনেকুৱা সিস্টেমেটিক আছে নেকি যে এই বছৰৰ ভিতৰত সলনি হ'ব লাগে সভাপতি সম্পাদক সংবিধান মতে 3 বছৰ কিন্তু 3 বছৰ এটা 4 বছৰ হৈ গ'ল আৰু 4 বছৰত আজিলৈকে এটা জেনেৰেল মিটিং পাতিব পৰা নাই সভাপতি নেতৃত্বতে এটা জেনেৰেল মিটিং পাতিব পৰা নাই কিন্তু তেওঁলোকে এই সিদ্ধান্ত ল'ববোৰ তেওঁলোকৰ সময় থাকে কিন্তু জেনেৰেল মিটিং দিবৰ কাৰণে তেওঁলোকৰ সময় নাথাকে গতিকে এই প্ৰশ্ন তেওঁলোকক সুধিব বিচাৰিছোঁ কিয় জেনেৰেল মিটিং দিব পৰা নাই কিয় সময়মতে তেওঁলোকে নিৰ্বাচন তেওঁলোকে কৰাব পৰা নাই এইটো আমাৰ ডাঙৰ প্ৰশ্ন গতিকে এইটো কমিটিখন গোটেই সম্পূৰ্ণ ইনভেলিড হয় ইলিগেল হয় আৰু ভংগ হৈ গ'ল গতিকে আমাক নতুন কমিটি লাগিব আৰু নতুন কমিটি যাতে জেনেৰেল মিটিং দিয়ক আৰু যিবোৰ সিদ্ধান্ত লয় যাতে যিমানবোৰ সদস্য আছে তেওঁলোকৰ মতামত আৰু তেওঁলোকৰ কনচেন্টটো লৈ যাতে নতুনখন যিবোৰ আইন আমাৰ কনষ্টিটিউশ্যন আছে তাতে সলনি কৰি এইবিলাক মতামত লৈহে ভৰাব লাগে মানে ইয়াৰ আগৰ যিটো আপুনি কৈ আছে এছ'চিয়েশ্যনৰ সম্পাদক সভাপতি কোন আছিল আৰু তেখেতসকলৰ নেতৃত্বতে এইটো হৈ আছে নেকি যোৱা আপোনাৰ 5 তাৰিখে এটা তেওঁলোকৰ এক্সিকিউটিভ মিটিং বুলি আছিলে এই এক্সিকিউটিভ মিটিঙত সভাপতি আৰু আপোনাৰ জইণ্ট সেক্ৰেটাৰী আছিলে কিন্তু এই মিটিঙত আপোনাৰ সম্পাদিকা নাই য'তনো এটা সভা হ'লে সম্পাদক বা সম্পাদিকা থাকিবই লাগে কিন্তু এই তাত মিটিঙত এক্সিকিউটিভ মিটিঙত সম্পাদিকা এবচেঞ্চত তেওঁলোকে এইটো মিটিং আৰু সিদ্ধান্তটো কেনেকৈ লৈছে এইটো ইনভেলিড আৰু এই মিটিঙত এক্সিকিউটিভ মিটিঙত তেওঁলোকে কৈছে যে বৰ্তমান যোনটো আমাৰ কনষ্টিটিউশ্যন আছে এইটো ইনভেলিড বুলি কৈছে গতিকে আইনখন যদি ইনভেলিড হৈছে তেন্তে মিটিংখন কেনেকৈ ইনভেলিড হোৱা নাই এইটো ভংগ হৈছে গতিকে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে অকল নিজৰ এটা শাসন আৰু এটা জাগাত বহিবৰ কাৰণে তেওঁলোকে এইটো ৰাজনীতি কৰিছে আৰু যিসকল তেওঁলোকৰ জড়িত আছে গোটেইকেইটাক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকক নতুন তেওঁলোকক যাতে হাৰাশাস্তি নিদিয়ে এইটো আমাৰ অনুৰোধ তেওঁলোকে মানে কোনে কৰি আছে এইটো ইয়াতে এটা লবি হৈ আছে এটা পলিটিক্স হৈ আছে যে নৰ্থ কোৰিয়াত মানে কিম জং উন যি বিচাৰে এইটো আইনে তাতে চলে কিন্তু ভাৰত এটা আমাৰ ডেম'ক্ৰেটিক এটা গণতান্ত্ৰিক দেশ গতিকে গণতান্ত্ৰিক দেশত চবৰ অধিকাৰ আছে গতিকে আমাৰ অধিকাৰবোৰ তেওঁলোকে যাতে লৈ নাযায় আৰু আমাৰ অধিকাৰবোৰ যাতে আমি সকলোৱে লৈ আমি আগবাঢ়ি যাম আৰু সকলোৱে যাতে আমাৰ যোনটো এডভকেচি প্ৰেক্টিচিং লাইনটো যাতে আমি সকলোৱে গৈ এনজয় কৰিম বা আমি যাতে আমাৰ অনুগতি দিনতো আমি একেলগে এটা ঘৰত আমি থাকিম এইটো আমাৰ চিন্তা আপুনি ক'ব বিচাৰিছে যে সম্পূৰ্ণ বাৰ এছ'চিয়েশ্যনৰ সভাপতিৰ নেতৃত্বত কামখিনি হৈ আছে সম্পূৰ্ণভাৱে আৰু যোনটো সেলফ ষ্টাইল কোৱা প্ৰেছিডেণ্ট নিজকে এইটো আমি প্ৰেছিডেণ্টো নামানো আৰু ছেক্ৰেটাৰীও নামানো গতিকে এই মিটিং এই এক্সিকিউটিভ মিটিংখন ভংগ হৈ গ'ল
এতিয়া সভাপতিৰ নাম কি বুলি ক'লে আপুনি? সভাপতিৰ নাম হৈ গ'ল দিলীপ ডেকা। গতিকে আমি তেওঁলোকৰ যিবোৰ তেওঁলোকে সিদ্ধান্ত লৈছে আমি কোনো পক্ষে আমি নামানো। মানে এতিয়া বৰ্তমান দিলীপ ডেকাৰ মতেহে মানে সকলোৱে কাম কৰিব লাগিব আপুনি ক'ব বিচাৰে? তেওঁলোকে এইটো ভাবিছে, কিন্তু তেওঁলোকৰ চিন্তাধাৰা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, যোগ্য নহয়। গতিকে সভাপতি ভাবিছে যে গোটেই জীৱনটো মই ইয়াতে বহি থাকিম আৰু মই যি মন যায় তাকে কৰিম। গতিকে এইটো গণতান্ত্ৰিক দেশ, আমাৰ কথা শুনিব লাগিব। আমি যাক আমি পচন্দ কৰোঁ তাকে আমি নিৰ্বাচন জয়লাভ কৰিম। গতিকে যিসকল তেওঁলোকে ভাবিছে যে মই ইয়াতে হৈ থাকিম, আৰু এটা কথা কৈছে যে ইয়াত যদি সভাপতি আসনত বা নিৰ্বাচন তেওঁলোকে থিয় হ'ব লাগে, তেন্তে বনাইছে 20 বছৰ প্ৰেক্টিছ কৰিব লাগে আৰু মাটি ওপৰতা হ'ব লাগিব বুলি। এইটো বস্তু ক'তো লিখা নাই। আৰু এজন অধিবক্তা পাছ কৰাৰ পিছত সুপ্ৰিম কোৰ্টলৈকে যাবলৈ অধিকাৰ আছে, আৰু তেওঁ ইয়াতে ডিফু বাৰ ষ্টেচনত তেওঁলোকে এইবিলাক নিয়ম নীতি বনাইছে। এইটো আমি মানি ল'ব নোৱাৰোঁ, আৰু যোগ্য কাৰণ নহয় এইটো। Inut Protection Ranger Sikari Inhi Thengpi Kang Huke Ponalong Kachirabdun Nijang Karbi Anglong along Patumi Arning Kang Sampor Pai Troxy Aporahut Kiruni Southern Range Arlo Ihum Thengpi Ke Pon Atrakalong Alo Kichoklim Kawe Pinpen Kipon Bom Aporahut Kiruni PWD Asai Hemating No along Pirangketum Kilang Charidun Aporahut Thengpi Ke Pon Atrak Thangnata Forest along Pen Order alo Kawe Pinpen Ajok Pirangketum Pasangdun Koksi Karju Padoponlo Laso Aporahut Protection Ranger Sikari Inhi Alangli Kiruni Southern Range along IC Ranger Harsing Kramsa Apan Lang Protsi Kang Hua Thengpi Ke Pon Kinep along an Wangpen Kiruni Southern Range Forest Beat Officer Atumapan Keter Ke Hapensi Agari Papadambor Iaredlo Bangso Aporahut Pirangke Atupen Videota Othai Bom Aporahut Ranger Sikari Inhi Pen Patuli Long Dedetsi Jume Juno Alampen Kipu Lapen Rat Atengno Pirangke Atumapan Lang Plotsi Ase Chapate Kang Check Lapen Thengpi Kang Huke Pon Atrak Papedam Drilo Laso along Honte da Mimike Protection Ranger Sikari Inhi Alanglita Kang Hu Ateng Pike Ponalong Kacherabdun Dokokma Cherabdun Kedo Dunkok Ajoksi Pirangke Abitung Lapen Forest Staff Atumpen Kinebdun Aporahut Wangpen Pirangke Atumapan Kang Check Lapen Lam Kang Lit Kaning Jelo Puta Chethan Pon Rinti Lasi Lapuson Ingnam Raikom Asaiki Thengpi Kang Huke Ponalong Kacherap Kedo Dokok Ajoinesi Nijang Karbi Anglong District Arlo Non-Ke Thengpi Thengprang Nangjum Hegloputa Hawar Arad Tumpen Chethan Pon Rinti Lapen Protection Ranger Jongsi Thengpi Kang Hualong Kachirabdun A Ranger Pulote Komatsi Alangpan Hukum Kipilong Lapen Labang So Putak Karbi Anglong Autonomous Council Pen Kopi Asai Deng Ponpong Lake Aporsi Teglongpo Kiruni Pen Kam Singdera Karbi Anglong News Channel আমাৰ ৰেঞ্জাৰ ছাৰে কিবা এটা ইনফৰ্মেশ্যন পাইছিলে বোলে আমাৰ PWD ওচৰত কিবা ইলিগেল টিম্বাৰ বুলি কৈছে, কিবা চাই হওক ওচৰত চেক কৰক বুলি। ঠিক তেনেস্থলত আমি গৈছোঁ স্থাপনক। তাৰপাছত আমি তাত ড্ৰাইভাৰক সোধপোছ কৰি তেওঁ গম নাপালে কাৰ হয় কি হয় বুলি। কাগজো নাছিলে, বস্তুটো হেৰি আছিলে কি কয় কেছ আছিলে আৰু ট্ৰাভেলি বনোৱা। তো আমি কাগজ নাপাই আমাৰ ৰেঞ্জত ডিটেইন কৰিবলৈ অনা হৈছে। ঠিক তেনেস্থলত মানে আমাৰ IC প্ৰটেকশ্যন IC ইনচাৰ্জ তেওঁও আহি পালে আৰু গাড়ীটো আমাক ইয়ালৈ ৰেঞ্জ অফিচলৈ নিবলৈ মানে বাধা কৰি তেওঁ উঠাই দিয়া হৈছে। চালানটো শ্ব' কৰিছে, লাষ্টতে শ্ব' কৰিছে আৰু কৰা নাই। প্ৰথমতে চালান নাছিলে নেকি? প্ৰথমতো চালান নাছিলে। আমি ড্ৰাইভাৰক সোধপোছ কৰোঁতে মানে চালান নাছিলে। ঠিক আমি PWD অফিচৰ সন্মুখৰ পৰা তিনিআলিলৈ আহোঁতেহে মানে চালানটো প্ৰডিউচ কৰা হৈছে। যিজন প্ৰটেকশ্যন ৰেঞ্জাৰ তেখেতৰ নামটো কি আছিলে? চিকাৰী তেওঁ মানে যিহেতু দেখা পাইছোঁ আপোনালোকৰ ডিপাৰ্টমেণ্ট মাজতে হতাহতি হৈছিলে, সেইটো কিমান সত্য? মানে হতাহতি মানে তেওঁ মানে অলপ মিছবিহেভ নিচিনা কৰিছে। মইতো যিহেতু গাড়ী তাত চালান নাছিলে, চালান নাথাকাত মই মানে ড্ৰাইভাৰ হ'ব মই নিজে আছিলোঁ। তো মোকো মানে গাড়ীটো কেনেকুৱা ধৰিব পাৰিলে, কেনেকুৱা ডিটেইন কৰিব পাৰিলে, নামি আহক বুলি অলপ মানে মিছবিহেভ নিচিনা কৰা হৈছে। তেখেতে অন ডিউটিত নেকি? অন ডিউটি বুলিতো তেনেকুৱাতো মোক লগা নাই, কাৰণ ড্ৰেছ চেছো নাছিলে। তেখেতে দমতে মানে গাড়ীটো এৰিবলগীয়া হৈছে ন? অলপ মানে তেনেকুৱা আৰু চালান থকাত গাড়ী কিয় মানে ডিটেইন কৰিব বুলি গাড়ীটো উঠাই
উঠাই দিবলগীয়া হৈছে সত্য কথাটো চালান নাই গাড়ীত প্ৰথমত নাছিলে Fuluni Sport Association atumpen ingdeng ingkoy runner cap annual club league dewak adum kapathu kiteng si arani kapaman pon Pinini Phai Krepli Fuluni County Tensi Keparlo Fuluni Higher Secondary School Pathu Aklamalong Fuluni Sport Association pen ingdeng ingkoy runner cap annual club league football mati dewak adum kapathu kiteng si arani kapaman pon along Waisong Club pen Trinity Club pen si Pathu ponlo Bangso Pathualong Kasari Fari, Prem Khaklari, Hironoy, Baklari, Michael Rongpi, Lapen Assam Football Association Mati Chi Hekpen, AFA Referee, Sarmona Tokbi Atumpensi, Doponlo. Pathu Teprang Puluni Sport Association Atum Lama Sita Rajan Tokbi Puluni Sport Association President Pen Ingtur Ponlo. Lapen Bangso Ajay Mekalong Chopapon Man Penkedo Karbi Anglong Autonomous Council EM, Kambura Kiling, Transport and Development Chairman Sarsing Qatar, Puluni Lems Chairman Bidya Singh Rongpi, Secretary Jimbu Timung, Puluni Karbi Film Society President Jiten Rongpar, Secretary Raju Be Lapen Penang Ankit Hekiling Man Peng Kidoatum Chetongdu. Lapen Bangso Ajay Megalong Karbi Anglong Autonomous Council EM Kambura Kiling, Lam Kejai Ponke, Pening Puluni Ahawar Katarlianat, Paprang Pon Piglo. Lason thak thaksi pathu anat seta la anso se paprang du nang jilang puta ningche pon ate pathu anat ben boreng our sai kelong pon joichet lasi non ki thurmi ove riso e jangatum initiative mate mina ke thek anat rdgp pon pen boreng our sai joy ki pen chepalong pon nang ji puta ningche pon lapen bangso ka chepatelong pinia bangke waisong club atumsi gold pum phopen chepalong pon pen chepahai pon lo Lapen Trinity Club atum goal isi Chipalong dun pen Rem Pondetlo. Kuluni pen Bidor Singh Terang Karbi Anglong News Channel. Suruh lo. Kali itu program nomor itu ini Bangalalo nih itu mana Indian Inquiry Network Colony Sport Association ahin pen. Ini seksian itu pon dan football championship. Soalnya bangkit lagi tapi ni kecepatan pon lagi juning championship itu. Lagi championship juning ke dalam lagi Waisong FC tapi dia championship ke dalam lagi Trinity FC. Ini kecepatan yang lang ditungsi soalnya ke long cepati pon lo. Ini na players kami lesen kan patu lo, sambil kan patu lo. Waisong FC tumbang si, sepahai pon lo alang ditumbang 5 goal event, lapen Trinity tumta 1 goal event, and 5-1 ambong kan si patu lo. Tapi kita pon lo i tangke apa lo ini tangke lang pon. Dipu hani trebasay pan oha ke chakpek abang ki sangpi maluti inhipi tara langso no thengpi arai lasi pini dipu thana atheng no khrang ke atuma theng no ni nam klang chipo kedang kang hom ti arni meklang no asai ben blackmailing aputhak sangpi maluti inhipi a hemsi lapuson long no klang ham sita lapuson asai lang no anong no purial mo chini ke det ben ajo nam ki abang dipu police station ben tham Karju Pater to asai deng lasu Karju Pater to asai deng det pen sangpi maluti inhipi krang ki atuma theng no ka chethan pon rai kom ari deng ka chindan tang abang stream year long be son of promet be arong malong so rong pang bong abang si niliphan mobile phone pe nang hemmen lai phan phone silang call no phone silang ate ma hem puche thak lo manili hem abe market sido year long be abang nilipang abe
sita wangor ide penajong Nalit hem bangkon dolo. sai lang lo ka tuklem adim kiwang nile ka pan pulis atum nem inang et penajong nili hem apanta rai koma sai khiatu lam nili ke dam sita api thana osi pen kartu asai alam sita nili ke thangna chini dun la puson si sai lang lo ka tuklem si lada kamat pensi blackmailing asai ke chini ne det penajong api news klang rock lapen pulis atum lihem nang komche ana phisi chini Nali hem ave phisi dam thana osi pen chingki che than asai apor Nali che thelong le bele perang ke atum karju che than tangte alang ni pen ka che than alang thele arju apin so kan no enut bahani nang than lo nang chini ne ma news klang dut lo podam rang si ni chini lo anan si ni li no chimam hu ha lo ni li ke do ke komor sing along ni long se do lo ni aron pet alang ni tum han si ne matero ka chini ni long tan be chini ama se ni li rang ji pu ke chak det long se ni li na pa kisi ham lo ni li kha manon ni li ke do thai ve lo ni li hem da pini pen ki kripo Mirlong bena tum purial ma chini mirlong ka ni li purial ka ni li matero chini mane festival bota wang la pen ni li supi phan bardier ni tani li pathe the tangka paisa long thek the join ni arna mar dong thui na ku ma se 27 June 27 ta wang lo lam cho la so pen a phi ang no wang ve lo next non la so problem nan cho lo ni li ya ta chini de alang tung ko son ko putong ki klem ne tani li chini don de ana so ba ji ko la ma chi ni li ya ta chini de ni hen pen la am le Nali fan fusi na kol ma ni li phan kun se nang ki tor o ti pi nang li hem wang ji ko la ma ni li bang ave ku tham don lo ni li ke bang hudang di bang ave ni li bang ave ni li ba ke dim nang hang lo ni li hem dim nang hang Nali hem bangkon dolo ni li hem osomar bang ke thom ni li bang ni osomar ki chipol e pin so so phan ko na si ke toy ne mate ko dak to ni supu ke done ni vita chi ni ne ha ni li ke dam ana bang ke ni supu me ke jam lo Nali sopo kono ata dolo ni li supu arta ke 14 years lo class 6 la la pe ni li supi dak dui lombor bang ke 11 bosor class Kona porlom no apor bang ni li chini ne delo ni li bujar kuri dam masi apor da ni li chi Nali bang ave ni li hem ave Nali hem ave phisi dam iglo ma ni li bang hem masya velo ni li tham dak lo Nali che thelong le bele to long le hai ko pisi claim ne aku amone da matta jitya lang ko pi ko lo hala jitya ke claim ra apin so phanta ni li ke chini ne apin so tani phanang pu un hala jitya rong pi tang ho ajat ta ni li ke jat ta chini de tumi ang ni li do ta chilo ni li hen pe lan ve lo kang to Nali men ke ni li men maluting hipi Tanang li bang gente wangon putang li pui iglo ma mate ni li bang ave ko se tham lo ama si mirlong me chini ma se ni li kan bang dam ji ma se non bang ni li phan na pa so Ane nali phanang arju lo nali hem wangi pulo nali bang ave pulo la so phisi dam iglo la so phisi dam ek ju te non nali fan police na hang ma pini ik ha pini ke nang hang lo pila police na pu ma tha nang ni ni li phan ma tha nang ni nang thang ti su ta ve nang li phan nang ke lang ta chini Tela komol timu boge komol timu ni ke te po se ke hang na Koma so nang ke jin so ba se ni phan long li da ken di pina pa do Kuna la do ke komol timu no thank you do Lapen adun thu senior advocate pen phirang ke mai ke phapona hu kaning che pon alam the lapuson Bar Association keseng pon laki advocate do an kaching richi aphan Lapen senior atum junior atum aphan BD sorry kethan kapachar li ponang jilang senior atum along pensi claim dun bom pensi thedji Ate kes ke the ason junior atum akes endun pen kisung ke phowek atum aphan kes wardek ki pichi aphan ahudason ledam rock ahudason trails case lo pulote koson lo aron ateng pen kachesong pidunji lasi practically kacharli ponanji dupi ate BA LLB pass tang lo chotke ledam un elam ladak ningkan photrok anbak senior atumalong claim dun rapet pen charlie dun pe menangji ana phisi senior pon bom pulote keske theke sita senior atumalong pen charlie dun lo pulote thek pon bom po puta pherang ke amai ke phalong pen than pon tangte seniority advocate atumpen pini PC kanimjima arju iksina senior pen junior kachetonte alamte aputha news report Karbi Anglong news channel তেখেতসকলে সবেই লোকেল হয় তেখেতসকলে এইটোৰ অপজিশনত গৈছে এইটো নাজানো কিয় তেখেতসকলে এইটো মানে হেৰি কৰিব একসেপ্ট কৰিব পৰা নাই কিন্তু যিবিলাকে আপোনালোকক মাতিছে তেখেত আল্টিমেটলি সব লোকেল পাব্লিকে হয় আৰু তেখেতসকলৰ কাৰণে সুবিধা আৰু আমাৰ সিনিয়ৰ মেম্বাৰবিলাক কিমান দিন থাকিব নাথাকে
কাৰণ যিবিলাক বাৰে বস্তুবিলাক বনাই থৈ যাব সিহঁতৰ ফেচিলিটিৰ কাৰণে বনাই থৈ যাব সিহঁতিহে মানে হেৰি কৰিব পাৰিব সেইটো কাৰণে আমিতো এইটো সমৰ্থনত আছোঁ আৰু আমি ৰিকুৱেষ্ট কৰিছোঁ জুনিয়ৰ বাৰ মেম্বাৰবিলাকক যে ছাপোৰ্ট কৰক আমাৰ লগত থাকক বাৰখন যাতে ভাঙি নাযায় ইউনিটিখন থাকক আৰু মানে বাৰখন ভাল হ'ব লাগে জেনেৰেল পাব্লিক মানে হেৰি পাব লাগে ভাল ছাৰ্ভিচ পাব লাগে এডভকেটৰ পৰা কাৰণ এডভকেটক সিহঁতি পইচা দি পেলাই এংগেজ কৰা হয় সিহঁতি যদি মানে এডভকেটে যদি সিহঁতৰ এগেইনষ্টত থিয়ই হ'ব নোৱাৰে কোৰ্টত বা হেৰি কৰিব নোৱাৰে সিহঁতি যদি চাফাৰ হয় তো কেনেকৈ হ'ব সেইটো কাৰণে হ'ল আমি জেনেৰেল পাব্লিকৰ কাৰণেই কাম কৰোঁ আৰু জেনেৰেল পাব্লিকৰ ফালে চাই পেলাই এইবিলাক ডিচিশ্যন লোৱা হৈছে তো সেইটো কাৰণে মোৰ ইমানেই ক'ব লগা হৈছে জুনিয়ৰবিলাকক এইবিলাক হেৰি কৰি লাভ নাই আহক চবেই মিলা প্ৰীতি আৰু যদি কিবা সিহঁতৰ থাকে তে এইবিলাক পাব্লিকেলি কৰি লাভ নাই আহক আমাৰ প্ৰেচিডেণ্ট আছে বাৰৰ মেম্বাৰ আছে সিহঁতি বহি একেলগে কথা পাতক আমি আমাৰ এইটো ছল্ভ হৈ যাব এইবিলাকতো সাধাৰণ প্ৰব্লেম এইটো ডাঙৰ প্ৰব্লেম নহয় যে প্ৰেছ মিট কৰিব লাগিব বা হেৰি কৰিব সেইটোৱে কথা আমাৰ অলপতে এখন বাৰৰ ডিপু উকিল সন্থাৰ এখন সভা হৈছিলে এক্সটেণ্ডেড এক্সিকিউটিভ বডি মিটিং তাত আমাৰ এক্সিকিউটিভ বডিৰ সকলো মেম্বাৰ আৰু আমাৰ অল ছিনিয়ৰ মেম্বাৰ বাৰৰ যিখিনি ছিনিয়ৰ মেম্বাৰ গোটেইখিনি প্ৰেজেণ্ট আছিলে প্ৰেজেণ্ট থাকি তাত তেওঁলোকে এটা ৰিজলিউশ্যন লৈছিলে প্ৰস্তাৱ এটা যে যিসকল আমাৰ বাৰত এনৰোল কৰিছে যিসকলে বাৰত সোমাইছে জইন কৰিছে তেওঁলোকৰ 2 বছৰ হ'লে তেওঁলোকে লোৱাৰ কোৰ্টত প্ৰেক্টিছ কৰিব পাৰিব আৰু 5 বছৰ যেতিয়া তেওঁলোকে এজন ছিনিয়ৰ উকিলৰ তলত থাকি প্ৰেক্টিছ কৰিব তাৰপিছত তেওঁলোকে ছেশ্যন কোৰ্টত প্ৰেক্টিছ কৰিব পাৰিব কাৰণ ছেশ্যন কোৰ্টৰ কেছবোৰ অতি ছিৰিয়াছ কেছ হয় ধৰক মেইনলি NDPS কেছ হৈ আছে পস্কো কেছ হৈ আছে বা মাৰ্ডাৰ কেছ ৰেপ কেছ এইবোৰত পানিছমেণ্ট 20 বছৰো আছে বা পানিছমেণ্ট হেং হ'বও পাৰে গতিকে এইবোৰ অকল ছিৰিয়াছ অফেন্স আৰু ইয়াত যদি ভালদৰে প্লি নকৰে তেতিয়া এজন নিৰপৰাধী মানুহ জেলত 20 বছৰৰ কাৰণেতো সোমাই যাব বা তেওঁ ফাঁচিও হ'ব পাৰে গতিকে আমি যি বাৰৰ ছিনিয়ৰ মেম্বাৰ এক্সিকিউটিভ মেম্বাৰে আলোচনা কৰি এইটো ডিচিশ্যন লৈছিলে যে এজন ছিনিয়ৰ এডভকেটৰ তলত এজন জুনিয়ৰ এডভকেটে 5 বছৰ প্ৰেক্টিছ কৰি তেওঁলোকে কথাখিনি গোটেই ভালদৰে বুজি লোৱাৰ পিছতহে তেওঁলোকে ছেশ্যন কোৰ্টত এপিয়াৰ হ'ব লাগে সেইদৰে লোৱাৰ কোৰ্টত যিবোৰ CGM কোৰ্ট বা তলৰ কোৰ্ট তাত তেওঁলোকে 2 বছৰ এজন ছিনিয়ৰ এডভকেটৰ তলত কাম শিকি 2 বছৰৰ পিছতহে এই লোৱাৰ কোৰ্টত মানে প্ৰেক্টিছ কৰিব লাগে এই কথাখিনি আমি তেওঁলোকৰ জুনিয়ৰ মেম্বাৰখিনি ভালৰ কাৰণে কৰিছোঁ তেওঁলোকৰ কোনো বেয়া চিন্তা কৰি আমাৰ উকিল সন্থাই এনেধৰণৰ প্ৰস্তাৱ লোৱা নাই যাতে তেওঁলোকৰ ভুলৰ কাৰণে এজন মানুহ যাৱজ্জীৱন কাৰাদণ্ড হ'বলগীয়া নহয় বা ফাঁচিকাটত ওলমিবলগীয়া নহয় সেই কথাটো চিন্তা কৰিয়ে আমাৰ যিখিনি ডিপু উকিল সন্থাৰ ছিনিয়ৰ এডভকেট আৰু এক্সিকিউটিভ বডিৰ মেম্বাৰ তেওঁলোকে এইখিনি আলোচনা কৰি এই প্ৰস্তাৱ দুটা লৈছিলে গতিকে মই ভাবোঁ এইটো তেওঁলোকৰ ভালৰ কাৰণেই লোৱা হৈছিলে আৰু দ্বিতীয়তে তেওঁলোকে মই শুনিছোঁ যে কমপ্লেইন এটা কৰিছে যে আমি অলপতে সেইখন এক্সিকিউটিভ মিটিঙতে যিখনত আমাৰ গোটেই ছিনিয়ৰ মেম্বাৰ আছিলে বাৰৰ আৰু এক্সিকিউটিভ মেম্বাৰ আছিলে তাত আমি এটা প্ৰস্তাৱ লৈছিলে আমি বিভিন্ন দিশ আলোচনা কৰি যে ডিপু উকিল সন্থাৰ সভাপতি আৰু সম্পাদক যোন হ'ব তেওঁলোকে কাৰ্বি আংলঙত পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু তেওঁলোকে অতি কমেও কাৰ্বি আংলঙত 20 বছৰ ধৰি থকা লোক হ'ব লাগিব তেওঁলোকৰ নিজৰ মাটি বাৰী ইয়াত থকা মানুহ হ'ব লাগিব কাৰণ আমি দেখিছোঁ যে বাহিৰৰ পৰা কিছুমান আহি যদি ইয়াত সম্পাদকৰ দায়িত্ব লৈছে বা লৈছিল তেওঁলোকে কি হয় বন্ধ পালেই বা কিবা এটা অকেজন হ'লেই তেওঁলোকে ডিপুৰ পৰা গুচি যায়গৈ নিজৰ ঘৰত আৰু যিটো সময়ত তেওঁলোকে ইয়াত উকিল সন্থাৰ বিভিন্ন কাৰ্যসূচীত থকাটো বাঞ্ছনীয় সেই সময়ত উকিল সন্থাৰ কাৰ্যসূচীত উপস্থিত নাথাকি নিজৰ ঘৰত গৈ তেওঁলোকে থাকেগৈ যিসকলৰ ঘৰ হয়তো কাৰ্বি আংলঙৰ বাহিৰত আৰু ইয়াৰ দ্বাৰা আমাৰ বিভিন্ন মানে লোকচান হয় অসুবিধা হয় বাৰৰ মেম্বাৰসকলৰ গতিকে আমি বহু ভাবি চিন্তি বহুত আলোচনাৰ অন্তত এইটো আমি ডিচিশ্যন লৈছিলে যে যিসকলৰ 20 বছৰ কাৰ্বি আংলঙত আছে পাৰ্মানেণ্টলি তেওঁলোকেহে ইয়াত বাৰত প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী পদৰ বাবে তেওঁলোকে মনোনয়ন দিব পাৰিব কিন্তু বাকী যিবোৰ পোষ্ট আছে আমাৰ এই দুটা পোষ্টৰ বাহিৰে তাত আমাৰ আছে বিভিন্ন বাৰ যে 5 বছৰ হ'ব লাগিব বা 3 বছৰ হ'ব লাগিব যিটো আমাৰ আছে আগৰ পৰা চলি আহিছে ঠিক তেনেমতেই তেওঁলোকে কৰিব একমাত্ৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ ক্ষেত্ৰতে এই নিয়মটো প্ৰযোজ্য হ'ব গতিকে আমাৰ যিটো আৰু আজি তেওঁলোকে আমাৰ যিখন ইয়াত আপোনালোকৰ আগত যিখন প্ৰেছ মিট দিছে
তাত আমি জানো যে তেওঁলোকে বাৰৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই, উইদাউট এনি পাৰ্মিশ্যন ফ্ৰম বাৰ তেওঁলোকে বাৰৰ ভিতৰত প্ৰেছ কনফাৰেঞ্চ কৰিছে বা আমাৰ ছেছন জাজৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন তেওঁলোকে লোৱা নাই। এইটো তেওঁলোকৰ এটা ডাঙৰ ভুল। তেওঁলোকে নিজৰ শিষ্টাচাৰখিনিয়ে নাজানে একবাৰে, কাৰণ জানিব কেনেকৈ, মাত্ৰ তেওঁলোকৰ 2 বছৰ হৈছে, হোৱা নাই তেনেকুৱা। আৰু বিভিন্ন 2-এজন হয়তো বিভিন্ন পলিটিকেল লাইনৰ পৰা ইয়াত জইন কৰিছে, তেওঁলোকেও আজি এইবোৰ অকল পলিটিকেল লাইনটোত বা কাৰোবাক বচাবলৈ বা কেইটামান পইচাৰ কাৰণে এইবোৰ কাম কৰি আছে। এইটো হৈছে অশুভনীয় হৈছে এনে কাম। গতিকে মই ভাবোঁ বাৰৰ মেম্বাৰসকলৰ ভালৰ কাৰণে এক্সিকিউটিভ বডিয়ে এনেধৰণৰ ডিচিশ্যন লৈছে, আৰু এনে ডিচিশ্যন প্ৰত্যেকজন মেম্বাৰে মানি ল'ব লাগে, মানি চলিব লাগে। আৰু অন্যথাই হয়তো ডিফুবাৰে যদি নেক্সট মিটিঙত এই কথাবোৰ আলোচনা কৰা হয়তো তেওঁলোকৰ এগেইনষ্টে বিভিন্ন কাৰ্যব্যৱস্থাও ল'ব পাৰে। আমি বাৰ কাউন্সিলকো জনাব পাৰোঁ এইবোৰ কথা। গতিকে সেইবোৰ কথাও তেওঁলোকে চাব লাগে, চাই সকলো বস্তু চাই তেওঁলোকে বাৰৰ উন্নতিৰ বাবে একগোট হৈ তেওঁলোকে কাম কৰি যোৱাটোৱে মই বিচাৰোঁ।